সৰু থাকোতে আগতে ইয়াতে আহি পেলাই এইখিনি জেগাত বাছত উঠিছিলো আজিকালি আগলৈকে যাব লাগে এটা টাইম আছিলে মানে নগাঁও যোৱাটোৱে মানে মোৰ কাৰণে মানে গুৱাহাটীৰ পৰা নগাঁও যোৱাটো এটা মানে বহুত সবতকে দীঘলীয়া যাত্ৰা আছিলে নগাঁও যোৱা মানে বহুত দূৰ যাম দেখোন আজি হেল্ল' গাইজ মই আজি আকৌ নগাঁও গৈ আছো জিয়াক আনিবলৈ এয়া আমাৰ চিম্পু ৰাহুল ওৰফে আৰু তোৰ আচল নামটো কম নেকি নকওঁ ইয়াৰ 100টামান নামেই আছে ইয়াৰ ই মানে বহুত নামৰ অধিকাৰী আজি গৈ আছো জিয়াক আনিবলৈ নগাঁও আকৌ যিমান পাৰো সাৱধানতা অৱলম্বন কৰি গৈ আছো গতিকে আহক তো বলক বন্ধু ভিডিঅ'টো ডিম্পুৰ ষ্টাইলে কৰি দিছো আৰম্ভ কৰো নেকি চিম্পু কেছটো কি বহুতে মানে মোক সুধি থাকে যে ৰাহুল বৰ্মন আপোনাৰ কি হয় কৈ দিয়ে তই মানে আমি যদিও আমাৰ তেজৰ সম্পৰ্ক নাই কিন্তু তেজৰ সম্পৰ্কৰ নিচিনাই সি মোৰ নিজৰ ভাইটিৰ নিচিনা আৰু তাৰ ঘৰ নলবাৰীত ক'ত বেলচৰত তাৰ ঘৰ আৰু ইয়াতে থাকে গুৱাহাটীতে তাৰ সেয়াই পৰিচয় চিম্পুৰ ভাল নামটো হৈছে ৰাহুল বৰ্মন আৰু আমি তাক চিম্পু বুলি মাতো আৰু এটা নাম এটা আছে এইটো পিছত কেতিয়াবা কম আৰু আপোনালোকৰ আগত চিম্পুৰ কথা কেইটামান আপোনালোকৰ আগত মই কওঁ যে যিখন গাড়ীত আহি আছো এখন তাৰ নিজৰ গাড়ী সি কেব হিচাপে বৰ্তমান চলাই থাকে আৰু মই কেতিয়াবা কৰবাত যাব লগা হলে সি মোক লৈ যায় আগতে সি এখন বেলেগৰ চলাইছিলে ন বেলেগৰ আছিলে তাৰপিছতে সি কষ্ট কৰি নিজে জমাই এখন নিজে কিনিলে আৰু খুব ধুনীয়াকৈ এতিয়া চলি আছে এইকেইদিন দিগদাৰ হৈছে অলপ এতিয়াতো চবৰে দিগদাৰ হৈছে ন এইকেইদিনটো আৰু কিন্তু নিজেই মানুহৰ মই এটাই কথা কওঁ যে এনেই টাইম পাছ কৰি অ'ত আড্ডা মাৰি চিখৰ টিখৰ খাই কেপি খাই টাইম পাছ কৰি আড্ডা মাৰাতকে চিম্পু এটা বহুত তাক মোৰ চবতকে এটা বস্তুতেই বেছি ভাল লাগে যে সি কোনো ধৰণৰ একো এইবিলাক বস্তু নাখায় কোনো মাদক দ্ৰব্য নাখায় একো নাখায় সেইটো কাৰণে তাক ভাল লাগে এনেকুৱা বয়সৰ ল'ৰা ইমান সৰু ল'ৰা এইবোৰ নোখোৱাকে যে নিজে কষ্ট কৰে তো সেইটো কাৰণে ভাল লাগে গতিকে মই কিছুমান যদি আছে যে ভিডিঅ'টো চাই থকা যেনে কষ্ট কৰিলে চবে সম্ভৱ হয় সেইটোৱে ক'ব বিচাৰো চিম্পু ধুনীয়াকে চলি আছে ঘৰৰটো হেৰি কৰে ন ঘৰৰ লগতো তাৰ ভাল হেৰি সি নিজে ঘৰত পইচা দিয়ে কিবা কিবি কাম হলে কাম কৰিব পাৰে আজি কিমান বয়স তোৰ 24 বছৰ বয়সত সি যথেষ্টখিনি কৰিছে গতিকে যিকোনো কামেই কৰিবলৈ হলে ধৈৰ্য লাগিব ধৈৰ্য ধৰি কৰিলে ভালকে কৰিব পাৰিম নেকি সেইটোৱে আৰু কিবা কবি নেকি আমাৰ অসমীয়া মানে চিনেমা বা যি মানে আমাৰ জগতখনৰ মানে সবতকে ভাল লগা হিৰো কোন যতীন বৰা আপুনি মোক এনে দিলি আৰু আচ্ছা ঠিক আছে যি কি নহওক সেইটো বাদ দিওঁ বাৰু আচ্ছা তই মোক এক্টৰ হিচাপে নহয় তই মই এনেই ভাল পাওঁ অমিত কুমাৰ অমিত থাকা হিচাপে দে হ'ব দে আচ্ছা হিৰইন কাক ভাল লাগে চবতকে বৰষা বা আচ্ছা বৰষা বাক দেখুৱাব লাগিব ভিডিঅ'টো গায়ত্ৰী মহন্তবাকো ভাল লাগে ন বঢ়িয়া পেটি কংকনা চবকে ভাল লাগে মানে তোৰ বঢ়িয়া ঠিকে আছে দে